Hi guys, welcome to our YouTube channel AB Creation. আজি এটা নতুন ভিডিওৰ হৈতে আপোনালোক সকলোকে স্বাগতম জনাইছো। তো আজি আমি এটা ৰেচিপি ভিডিও বনাম। So let's start our video. তো আজি আমাৰ ৰেচিপিটো হল পায়ক। তো আমাক তাৰ বাবে লাগিব আমি চাউলৰ বাটি লৈ লৈছো আৰু চাউলটো আমি অকমান সময় তিয়াই থৈছিলো। চেনি লৈছো, গাখীৰ লৈছো 1 কাপ, কিচমিচ লৈছো আৰু কাজু বাদাম লৈছো। ইলাচি লৈছো আৰু তেজপাত দুটা লৈ লৈছো। প্ৰথমতে গাখীৰখিনি ভালদৰে গৰম কৰি ল'ব লাগিব। হাই ফ্লেমত আমাৰ গাখীৰটো গৰম হৈ গ'ল। এতিয়া আপোনালোকে অকমান সময় লো ফ্লেমত থৈ দিব। এতিয়া আমি চাউলখিনি দি দিলো। আৰু গাখীৰ আপোনালোকে লো ফ্লেমত ৰাখিব গেছটো। আমাৰ চাউলখিনি সিজি আহিছে আৰু এইটো কাৰণে আমি এতিয়া চেনিখিনি দি দিম। গুটি দি দিম। আৰু আপোনালোকে এনেদৰে লাৰি থাকিব। এতিয়া তেজপাতখিনি দি দিম। লগতে দি দিলো। এতিয়া কিচমিচ আৰু কাজু বাদামখিনি আমি দি দিম। আৰু আমাৰ পায়স হৈ গ'ল। যদি ভিডিওটো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ। বাই বাই।